ভাই কি কৰিছ ইয়াত? কিবা ভাবি থকা যেন লাগিছে। কোনে কয় একপক্ষীয় প্ৰেমত পোৱাৰ আশা নাথাকে বুলি। মোৰ প্ৰতিগছি চাকিয়ে জানে তাইক পোৱা আশা মোৰ কিমান। তই তেনেহ'লে তাইক কৈ নিদিয় কিয়? তাই জানে, কিন্তু এই হৃদয়ে তাইক প্ৰাণ ভৰি ভাল পালেও আকৌ এবাৰ ভাল পাওঁ বুলি কোৱাৰ সাহস এই হৃদয়ৰ নাই। তই কি তাইক ইমানে ভাল পাৱ নেকি? তাইৰ প্ৰতি মোৰ বুকুত এক বিশেষ স্থান আছে। তাইহে নেদেখে, নুবুজে। তাই মোৰ প্ৰতিটো প্ৰাৰ্থনাত জীয়াই আছে। তাই মোৰ অজ্ঞাত হাৰে মোৰ হৃদয়ত তাইৰে আশাত মৰে। তই তেতিয়াহ'লে কি কৰিম বুলি ভাবিছ? মোৰ সকলো ফালে হাজাৰ মানুহ, অথচ এজন মানুহৰ বাবে এই হৃদয় অস্থিৰ। তই এনেকুৱাকৈ ভাল পোৱাবোৰ লুকাই ৰাখি তই সুখত থাকিব পাৰিবি? মই তাইৰ বাবে কোনো নহ'লেও তাইক নিজৰ বুলি কল্পনা কৰিয়েই মই এতিয়া সুখী। এনেকে কি নিজক কষ্ট দি থাকিবি নেকি? কষ্ট? ভয় লাগে তাই আনৰ হৈ যাব বুলি। অথচ তাই আন কাৰোবাক ভাল পায়, তথাপিও অপেক্ষাত আছোঁ। অপেক্ষা? কিহৰ অপেক্ষা? অপেক্ষা যে তাই এদিন মোৰ ভালপোৱা বুজি পাব আৰু মোক আঁকোৱালি ল'ব। আৰু এই অপেক্ষা কেতিয়ালৈ কৰিবি? নাজানো আৰু কিমান অপেক্ষা কৰিব লাগিব তাইক পাবলৈ। মই এইটোও নাজানো এই অপেক্ষাৰ অন্তত তাইক মই পামনে নাই, কিন্তু মই অপেক্ষা কৰিম মৃত্যু পৰ্যন্ত। ভাই সঁচাকৈ আজিকালিৰ দিনত এনেকুৱা প্ৰেম দেখিবলৈ নাই। কিন্তু অপেক্ষা কেতিয়ালৈ কৰিবি? নাজানো, কিন্তু অপেক্ষা কৰিম মই।